হেল্ল' ফ্ৰেণ্ডছ, ছবিগৃহত চলি আছে 6 ছেপ্টেম্বৰ 2019ত মুক্তি পোৱা জুবিন দাৰ নতুন চলচ্চিত্ৰ কাঞ্চনজংঘা। সকলোৱে বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছিলে আৰু জুবিন দাই কাকো নিৰাশ নকৰিলে। বহুত ভাল হৈছে চিনেমাখন চাবলৈ। আমি জাষ্ট চাই পেলাই ওলাই আহিছোঁ। চিনেমাখনৰ আটাইতকৈ ভাল লগা বস্তুটো হৈছে জুবিন দাৰ ফাৰ্ষ্ট ক্লাছ অভিনয়। সুপাৰব, একদম বহুত ভাল হৈছে। তাৰ পিছতে গানখিনি বহুত ভাল হৈছে, শ্ৰুতিমধুৰ হৈছে। জুবিন দাই নিজে গাইছে, ন' ডাউট ভাল হ'বই লাগিব। পিকচাৰাইজেশ্যন বহুত ভাল হৈছে, গানবোৰৰ লোকেশ্যন ভাল হৈছে, কেমেৰা কাম বহুত ভাল হৈছে। গোটেই চিনেমাখনতেই কেমেৰা কাম বহুত ভাল হৈছে। তেখেত এজন বহুত দক্ষ ব্যক্তি, ন' ডাউট। আৰু মেকআপ ভাল হৈছে, ড্ৰেছ পাতি ভাল হৈছে। চিনেমাখনে কাহিনীটোৱে যেনেকুৱা ডিমাণ্ড কৰে তেনেকুৱাই হৈছে, লোকেশ্যন, ড্ৰেছ, এভৰিথিং। মুঠতে ঘৰৰ সকলোৱে একেলগে বহি চাব পৰা এখন এণ্টাৰটেইনিং ধুনীয়া চিনেমা কাঞ্চনজংঘা। আপোনালোকে চাই বহুত ভাল পাব। কিন্তু লাষ্টত যোনটো জুবিন দাৰ যেতিয়া মৃত্যু হয়, সেই চিনটোত বেছি গুৰুত্ব দিব লাগিছিলে বুলি মই ভাবোঁ। আশা ৰাখিছোঁ জুবিন দাই আগলৈ আৰু ইয়াতকৈ বহুত ভাল ভাল ফেমাছ মুভি বনাই গৈ থাকিব। অল দি বেষ্ট থাকিল আমাৰ। ধন্যবাদ।